দিয়া দিয়া তুমি অকলে ধৰিব নালাগে ময়ো ধৰিম দিয়া হেল্ল' গাইজ আশা কৰোঁ আপোনালোক সকলোবোৰ ভালে আছে আৰু ময়ো ভালে আছোঁ জুলফি অফিচিয়েলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ এতিয়া আমি যাব লৈছোঁ নৈপাৰত আমি কি কৰিম কেনেকৈ খাম কেনেকৈ কি কৰিম আমি নৈপাৰত কি কাৰণত গৈছোঁ সকলোবোৰ আপোনালোকক আমি দেখাই থাকিম আৰু আপোনালোকে চব চাই থাকিব ইমান ৰ'দ আৰু আমি খোজকাঢ়ি গৈ আছোঁ এয়া চাওক ৰ'দ ইমান ৰ'দ তাতে আমি খোজকাঢ়ি গৈ আছোঁ আৰু মোৰ লগত কোন আহিছে চাব আজি প্ৰথমবাৰ মোৰ লগত ভিডিঅ'টো চাব কোন চাওক এয়া হৈছে মোৰ ৱাইফ মোৰ লগত আহিছে ইমান ৰ'দত ক'লো নালাগে আহিব নুশুনে আহিব লাগে পা কষ্ট পাইছে দেখিছে মোক কাম কৰাইছা তুমি দিয়া দিয়া তুমি অকলে ধৰিব নালাগে ময়ো ধৰিম দিয়া তুমি কষ্ট পাব নালাগে দিয়া ময়ো ধৰিছোঁ গাইজ লগতে গাঁৱলীয়া ৰাস্তা কি ৰাস্তা হ'ব এয়া নৈ পাৰত যোৱা এইটোৱে ৰাস্তা হয় এয়া দিয়ে খোজকাঢ়ি গৈ আছোঁ গছ আছে তালৈ অলপ টাইম ৰ'মগৈ বহুত ভাগৰ লাগিছে বহুত দূৰ ৰাস্তা হয় আপোনালোকে চাই থাকিব হাই গাইজ এয়া আমি আহি পাইছোঁহি আৰু মোটামুটি আৰু বেছি দূৰ নাই 10-15 মিনিট লাগিব তাই বোলে অলপ ভাগৰ লাগিছে বহুত ভাগৰ লাগিছে বহুত দূৰ খোজকাঢ়িবলগীয়া হৈছে মানে টাউনৰ ছোৱালী গাঁৱত আহি কেনেকুৱা কষ্ট দিছোঁ কেনেকুৱা লাগিছে তোমাৰ কষ্ট বুলিবলৈ একো নাই ভাল লাগে একচুৱেলি গাঁৱৰ জেগাবিলাক বহুত ধুনীয়া লাগে মইতো টাউনতে থাকিছোঁ তথাপিও গাঁৱত থাকি মানে বহুত ধুনীয়া লাগে চব আহিব গাঁৱত ফুৰিবলৈ আহিব যদি কাৰোবাৰ আছে ককা আইতাহঁতৰ ঘৰ যাব বহুত ভাল লাগে থাকি বহুত ভাগৰ লাগিছে ন ভাগৰ লাগিছে কিন্তু এনজয়ো বহুত কৰিছোঁ এইটো দিনটো ঘূৰি নাহে ন কেতিয়াবা এনেকৈ পথাৰত আহি পেলাই আৰু জানুৱাৰী মাহত পথাৰত খানা খাই আৰু বেছি ভাল লাগে কি কামত আহিছোঁ যে এতিয়ালৈকে কোৱা হোৱাই নাই আমি দুটা বেগ লৈ আহি আছোঁ তো কি কাৰণে আহিছোঁ মানে আমাৰ ইয়াত পুখুৰী আছে পুখুৰী মোৰ আব্বা মানে লগতে তেখেতৰ 2-3জন মানুহ তেখেতলোকে আজি পুখুৰীটো মানে সিঁচিব তো সেইকাৰণে আহিছোঁ পুখুৰী যে সিঁচিব মাছ কেনেকৈ ওলাব মাছ কেনেকৈ ধৰিব আমি তাত কি খাম সকলোবোৰ কিমান মাছ পায় সকলোবোৰ আপোনালোকক মই দেখাম আপোনালোকে চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি দিব আৰু লাইক কৰিব শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু মই দেখাই থাকিম আৰু চাই থাকক আপোনালোকে এয়া আমি ফাইনেলি আমি আহি পাইছোঁ নৈপাৰ পাই গ'লোহি নৈপাৰৰ দলং এইখন চাই থাকক এইখনেই দলংখন অৱস্থাই নাই ভাঙি চিঙি মাজতে আহিছিলোঁ ধুনীয়া আছিলে যে ভাঙি চিঙি অৱস্থা নাই কি কৰিব চৰকাৰৰ লীলা দেখিছে এয়া চিনি পাইছে এখেতৰ আপোনাৰ এটা চেনেল আছে হয়নে আপোনাৰ চেনেলটোত কৈ দিয়ক সাবস্ক্ৰাইব কৰিবৰ কাৰণে হয় মোৰ এটা চেনেল আছে দুটা চেনেল আছে মোৰ হয় আপোনালোকৰ ফাইজুৰ ৰহমান নগাঁও আছাম এইটো জিকিৰৰ চেনেল হয় এইটোৰ প্ৰায় 3000 মান সাবস্ক্ৰাইবাৰ হৈ গৈছে হয় বাকি আপোনালোকে যোনে নতুনকৈ সাবস্ক্ৰাইব কৰা নাই হয় সকলোৱে কৰিব বুলি আশা আছে আৰু এটা চেনেল আছে নিউ আছামিজ চেনেল তুফান এইটো অসমীয়া গানৰ চেনেল হয় চুটি চিনেমাৰ সেইটোতো আপোনালোকে দুটা শুনিলে নহয় তেখেতৰ এটা চেনেল আছে যোনটো চেনেলৰ নাম কি ক'লে নিউ আছামিজ চেনেল তুফান আৰু এটা হৈছে ফাইজুৰ ৰহমান নগাঁও আছাম আপুনি আপোনালোকে সবেই সাবস্ক্ৰাইব কৰিব যোনে যোনে নাই কৰা আৰু ভিডিঅ'বোৰ জিকিৰো দিয়ে তেখেতে জিকিৰ দিয়ে আৰু নতুন নতুন গান বনায় নিজে গায় আৰু এক্টিঙো কৰে তো সবেই লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব আশা ৰাখিলে তেওঁ হয় হয় ঠিক আছে হয় আহি থাকোঁতে লগ পালোঁ তেখেতো আহিছিলে এইফালে ওলাই ফুৰিবৰ কাৰণে ভাল লাগে এইটো চাইডে ওলাই আহিলে সেইকাৰণে আহিলে তেখেতো হয় 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 ঠিক আছে আগলৈকে চাই থাকক চব দেখাই থাকিম হয় ঠিক আছে এইখনে হৈছে নৈপাৰৰ দলংখন আগতকে বহুত বেয়া হৈ গ'লগে আগতে ভালেই আছিলে আৰু অলপ তথাপি বহুত ভাল লাগে বহুত ৰ'দ কিন্তু দেই বহুত ভাল লাগিছে জেগাডোখৰ কোনোবা যদি এইখনে নৈখন হয় ৰাস্তাৰ পৰা আমি নামিলোঁ আৰু এই পথাৰৰ মাজে মাজে গৈ আছোঁ ইয়াতে কলমৌ বুলি কয় চাওক দেখাইছোঁ ইয়াত আপুনি বহুত ৰকমৰ শাক পাব ন শাক পাব এইখন ইয়াত পথাৰৰ মাজে মাজে গৈ আছোঁ ৰ'দ চাওক আপোনালোকে ৰ'দ মানুহে কিনি পেলাই খায় টাউনত শাক ইয়াতে ধুনীয়াকৈ বিনামূল্যকৈ ইয়াত বিচাৰি পেলাই খাব পাৰে আৰু তাকো পিয়ৰ হয় হয় চাই থাকক আমি পামগৈ চাওক ছাতি এটা ওলাই আছে পালোহি আৰু ছাতিটোৰ ওচৰতে চব আছে ছাতিটোৰ ওচৰত পোৱালৈকে পাই গ'লোহি বহুত কষ্টৰ মূৰত জেগা পাই গ'লোহি চাওক কি হ'ল সিঁচিছে নে নাই কেতিয়া সিঁচিব হা কিমান টাইম লাগিব হ'লে তেতিয়াবা আহিছোঁ সিঁচিব বুলি হোৱাই নাই হ'ল শুনিছেনে থোৱা অলপ দেখাই আছোঁ আপোনালোকক কেনেকৈ সিঁচে ৰখিব এইটো চাওক এটা এইটো আমাৰ পুখুৰী তাৰপিছত এইটো পুখুৰী আৰু তাই মানুহজনী সিঁচি আছে তাত এইটো পোত খাই গৈছিলে এতিয়া খান্দি আছে আমাৰ এইটো পুখুৰীটো এইটো আমাৰ এটা বেলেগত মেচিন লগাই আছে সেইটো পানী চলি আছে সেইটো মেচিন লগাই থৈছে আৰু এইটো তেতিয়া পানী আমাৰ সিঁচিব তাৰপিছতে হ'ব চব কৰিব আছে খালি মেচিন লগাব হৈ গ'ল
তো আপোনালোকে চব চাই থাকক, দেখাই থাকিম কেনেকৈ মাছ ধৰে, কেনেকৈ আমি ভাত খাম, কেনেকৈ থাকে। এয়া দেখিছে চব বহি আছে, গোটেই নৈত একেলগে চবে পল মাৰে। কিমান পাৰ্টি আহিছে দেখিছে, বহুত মানুহ আহিছে। পল এবাৰত 4-5টা মাছ ধৰে, পল মাৰি মাৰি চব ধৰে। ধৰিলে এটা, ধৰিলে এটা ডাঙৰ বৰালি। মেচিন আহি গ'ল, মেচিন আহি গ'ল। এতিয়া আমাৰ ইয়াত লগাব মেচিন, মেচিন বহাইছে, লগাই দিলে, মেচিন ফিটিং হৈ গ'ল। ষ্টাৰ্ট দিলে কিন্তু পানী ওলোৱা নাই, পানী ওলাব, চাই থাকক। আহি গ'ল পানী, দেখিছেতো পানী ষ্টাৰ্ট হৈ গ'ল। চাওক পানী কমি আহিলে, মেচিন চলি আছে, পানী কমি আহিছে আৰু টাইম লাগিব, বহুত টাইম লাগিব। পানী অলপ কমিছেহে। কেনেকুৱা মাছ ওলায়, কেনেকৈ মাছ ধৰিব, সকলোবোৰ আপোনালোকে দেখাব লৈছোঁ। আমি কেনেকৈ খাম বুলি কৈছিলোঁ, চাওক এয়া এনেকৈ ভাত খাই বহি লৈছে। ঘৰৰ পৰা লৈ আহিছিলোঁ ভাত, চবলৈকে ভাত বাঢ়ি দিছে। চব চাই থাকক, ভাত খাব। এতিয়া চবকে দিছে, কিহে দিয়ে ভাত। এনেকেই খাওঁ আৰু কি কৰিব, গাঁৱলীয়া এনেকৈ কামত আহিছোঁ যেতিয়া এনেকেই খাব লাগিব। চাই থাকক আপোনালোকে চবেই ভাত। আৰু কি কৰিব, ভাত খাব লৈছোঁ। মাছ পাইছা দেই, পাৰিছা পাৰিছা। তোমাৰ ইয়াত আহি কেনেকুৱা লাগিছে? তুমি এনেকুৱা দেখিছিলা কেতিয়াবা? নাই দেখা, যি দেখিছো ভালেই লাগিছে। আৰু ভাল লাগিছে, বহুত মাছ পাইছা, তুমি যে পাৰিছা আৰু দেই। দিয়া তলত দেখাই দিয়া, চবেই চাওক। মানুহ দেখাম বুলি কৈছো ন, দেখুৱা। মেচিনে আৰু পানী টানিব নোৱাৰিলে, সেইবাবে আকৌ এয়া হাতেৰে পানী মাৰিবলগীয়া হৈছে। মাছটো ধৰা হ'ল, দেখিছে আপোনালোকে। চাই থাকক কিমানখিনি আৰু দেখাব পাৰো, চাই থাকক। আৰু মোৰ গাঁও অৱস্থা নাই, লেতেৰা হৈ গ'ল। শেষ হৈছে আৰু লাষ্টত এইটো আকৌ খুলি দিব আৰু পানী আকৌ ফুল হৈ যাব। ভাগি গুচি আহিলে, চাওক ইমান স্পীড পানী, ইমান পটককে ফুল হৈ গ'ল। চাওক আমি ঘৰলৈ যাব লৈছো। আমাৰ কামটো চব হৈ গ'ল, কেলৈ আহিছিলোঁ আপোনালোকে দেখা পালে। আৰু মাছ কিমান পাইছোঁ আপোনালোকক চব দেখাই দিছোঁ। আৰু মানে এনেকুৱা ভিডিঅ' পাই থাকিবৰ কাৰণে মোৰ চেনেলটো লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব। মাছখিনিতো দেখিছেই, সেয়া দুটা খালৈত লৈছো দেই মাছ। ঠিক আছে তেন্তে, ধন্যবাদ।